নমস্কাৰ বন্ধুসকল মই আজি ভিডিঅ'টো গুৱাহাটীৰ পৰাই ষ্টাৰ্ট কৰিছোঁ মানে মই পৰহি মাহতৰ ঘৰত আহিছিলোঁ কিবা কিবি কাম আছিলে সেইটো কাৰণে আৰু আজি হৈছে 31 2022 চনৰ আজি লাষ্ট দিন গতিকে মই আৰু ঘৰত যোৱা নাই হিয়াৰিয়া আছে মই আছোঁ প্ৰাঞ্জলে কিবা কাম আছে গতিকে প্ৰাঞ্জলে আমাক থৈ পেলাই গুচি গ'ল এতিয়া আমি যাব ওলাইছোঁ বাহতৰ ঘৰত মানে মোৰ বাৰ ঘৰ ইয়াতে গুৱাহাটীতে জাপৰিগুগত তাতে যাম আজি 31ৰ খানাটো সিহঁতৰ ঘৰতে খাম এতিয়া যাম গৈ পেলাই আৰু আজিৰ পৰা মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মই ভিডিঅ'টো কাইলৈহে শেষ কৰিম মানে কালি 1 জানুৱাৰীও কি কৰোঁ ক'ত যাওঁ আপোনালোকক গোটেইখিনি দেখাম কিবা জাগা দেখুৱাবলৈ চেষ্টা কৰিম বাইদেউহঁতৰ লগত যাম গতিকে গোটেইখিনি ভিডিঅ' আপোনালোকে চাই থাকিব এতিয়া যাম বাইদেউহঁতৰ ঘৰত আৰু কি কৰোঁ মানে কেনেকুৱা এনজয় কৰোঁ আপোনালোকক গোটেইখিনি ভিডিঅ' মই দেখাবলৈ চেষ্টা কৰিম তাৰে মাজতে কিবা ৰৈ যাব পাৰে আপোনালোকে বেয়া নাপাব বছৰটোৰ আজি লাষ্ট ভিডিঅ' আৰু বছৰটোৰ নতুন বছৰৰ এটা ফাৰ্ষ্ট ভিডিঅ' মই আজি ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ বলক ভিন্দো কি বনাই আছে কি আইটেম আমাৰ আছে চিকেন আছে ফিশ আছে আৰু পৰ্ক আছে আৰু একো নাই আৰু চিকেনটো হ'ব চিলি চিকেন পৰ্কটো বইল আৰু ফিশটো বিলাহী আৰু বেহৰেৰে হ'ব বঢ়িয়া এইটো বা চাহ খাই আছে ভাতটো কিন্তু জহা চাউলৰ ভাত দেই জহা চাউলৰ ভাত নেকি দিয়ক আৰে মা চাহ খাই আছে আমাৰ হিয়াৰিয়া এই মাছছ পেলালে নেকি ৰয় বাই এয়া গাহৰি মাংস পুৰাৰ কাৰণে ৰেডি কৰি আছে কালি আৰু মোৰ ভিডিঅ' কৰা নহ'লে ভাত চাত খাওঁতে দেৰি হ'ল 1:30 মানে বাজিলে তাৰপাছত আৰু আজি 2023 চনৰ জানুৱাৰী 1 তাৰিখ হেপী নিউ ইয়াৰ সকলোকে এই বছৰটো যেন সকলোৰে মানে ভালদৰে যায় এয়া হিয়াৰিয়া ৰেডি হৈছে ময়ো ৰেডিয়ে হৈছোঁ আৰু মা এয়া ওলাই আছে আমি এতিয়া ফুৰিবলৈ যাম বাইদেউহঁতৰ ঘৰত গৈ পেলাই একেলগে যাম এতিয়া ক'ত যাওঁ এতিয়ালৈকে মানে জেগাটো ঠিকেই হোৱা নাই তাতে গৈ পেলাই আলোচনা কৰি পেলাই আমি ঠিক কৰিম ক'ত যাওঁ আৰু আপোনালোকক গোটেইখিনি দেখুৱাই থাকিম আজিৰ দিনটোত আমি ক'ত যাওঁ কি কৰোঁ এয়া আমি গোটেইবোৰে যাব ওলাইছোঁ আমি হেৰিত যাম ক'ত যাম ক্ষেত্ৰী এয়া ভিন্দো
কালিতো দেখালো আপোনালোকক আমি এতিয়া খেতিত যাম গোটেইবিলাকে ওলাইছো বা আহি আছে এই একদম ফূৰ্তি আৰু এয়া আমি যাব ওলাইছো এতিয়া খেতিত যাম আমাৰ হিয়া ৰিয়া এই বা মা মামু আৰু মাইনা ক'ত এইটো মাইনা বা বেলেগ একদম আজি আৰু ইহঁতে জিলকি থাকিব এতিয়া যাওঁ বলক আপোনালোকক দেখাম আমি আজি দিনটো কি কি কৰোঁ গোটেইখিনি ঘৰৰ পৰা অকণমান ওলাই আহিয়ে এই গাড়ীৰ জাম আৰম্ভ হৈ গ'ল ৰাস্তাতে আমাৰ প্লেনিং চেঞ্জ হ'ল হৈ পেলাই আমি খেতিৰ ফালে নহয় চন্দ্ৰপুৰৰ ফালে যাবলৈ ওলাইছোঁ এয়া ৰাস্তাত পানী খাইটি আউটপোষ্ট পাইছোঁ তাৰ পৰা অকণমান গৈ এয়া মন্দিৰ তাৰ পৰা অকণমান গৈ আৰু ৰেল ক্ৰছিং পাম তাৰ পাছত বেছি দূৰ নাই আৰু আমি আহিলোঁ এতিয়া নামিলোঁ গাড়ীৰ পৰা এতিয়া আহি আছোঁ এই ভিনদেউহঁতে আহি আছে ৰিয়া মাহঁতে আগত গৈ আছে আমি আহিলোঁ এইটো চন্দ্ৰপুৰৰ ফালে চন্দ্ৰপুৰ নাপাওঁতে লোনলি ট্ৰী বুলি জেগাটো আমি নেটত চাই পেলাই আহিছোঁ কেনেকুৱা বাৰু এনেতো ফটো চটো ভালে দেখিছোঁ আহি আছোঁ আগত কেনেকুৱা জেগাটো হয় চাওক আপোনালোকেও দেখিব জেগাটো বহুত ধুনীয়া এয়া আপোনালোকে দেখাই পাইছে পিছফালে সেইবিলাক মানুহ আৰু ইয়াতে মানে কি মাছ মাংস খাব নিদিয়ে এটা মন্দিৰৰ ভিতৰেৰে আমি সোমাইছোঁ আৰু এটা জেগা দেখাই আছোঁ এইটো চাইডে আমি অকণমান পিছত যাম সেইফালে সেইটো চাইডে মানে সেইখিনিত খোৱা লোৱা কৰিব পাৰি আৰু ইয়াতে মানে মাছ মাংস এণ্ট্ৰি নাই গতিকে ইয়াতে ফটো চটো কিছুমান উঠি লওঁ ৰিলছ বনাই লওঁ তাৰপিছত আমি সেইটো চাইডে যাম খাবৰ বাবে জেগাটো বহুত ধুনীয়া আপোনালোকক ভিউটো মই দেখাইছোঁৱে এয়া আমাৰ মাই চাৰিওজনী নাতিনীৰ লগত ফটো উঠিব এতিয়া তই যদি সিফালে পৰা ভিনদেউয়ে এটা বঢ়িয়া পোজ দি আছে বঢ়িয়া পোজ বঢ়িয়া লাগছে ভিনদেউ আমি ইয়াৰ পোজৰ বাবে ৰেডি হৈ আছো এইফালে কেমেৰা দিয়া মাৰা আমি এতিয়া এই মন্দিৰৰ প্লেচটোৰ পৰা ওলাই আহি আছোঁ আৰু এতিয়া সেইফালে যাম আপোনালোকক দেখাইছিলোঁ যে সেইটো চাইডে যাম তাতে খানা খাব পাৰিম খাই পেলাই তাৰে ভিউটো বহুত ধুনীয়া তাতে গৈ দেখুৱাই আছোঁ আপোনালোকক মই এইটো শিৱ মন্দিৰ ইয়াৰে পিছফালে আমি এনেকৈ গৈছিলোঁ আমি এতিয়া সেইটো প্লেচৰ পৰা আহিলোঁ আৰু এইটো প্লেচত আহি পালোঁ এতিয়া ইয়াতে আমি কিবা কিবি খাই লওঁ মানে ঘৰতে বনাই আনিছে ভিনদেউহঁতে এইয়া বাৰু ভিনদেউ
ঢেৰ মানুহ এতিয়াহে আহি আছে একদম আমি অকণমান আগতীয়াকৈ আহিলোঁ আজি আৰু সেইটো ফালে সেইখন ৰিজৰ্ট হয় সেয়া দিয়া কিমান ভাল লাগছে এই কি ভিনা চিকেন Papa, hey, yes. খোৱা শেষ খোৱা হোৱাৰ পিছত এতিয়া যাওঁৱে আৰু মানে ঠাণ্ডা পৰিছে অকণমান এই ৰিয়াই কোলাত উঠিছে মোৰ পুৰা নদীৰ কাষত যে ব্ৰহ্মপুত্ৰ নদী একদম বতাহ দি আছে ঠাণ্ডা পৰিছে গতিকে ইয়াৰ পৰা যাওঁ আৰু ওলাই যাওঁ আহি ভাল লাগিলে আজি জেগাটো বহুত ধুনীয়া আপোনালোককতো মই কৈছোঁৱেই মানে চন্দ্ৰপুৰৰ ইফালে আহিলে এইটো হয় লোনলি ট্ৰিজ সেইটো জেগা হয় আপোনালোকক দেখুৱালোঁ যাওঁতে যিমান জাম আছিলে তাতকৈ দুগুণ জাম আমি আৰু আহোঁতে পাইছোঁ এইবিলাক গাড়ী চাগে এতিয়া সেইফালে গৈ আছে বহুত জাম হৈছে ৰাস্তাত গোটেই ৰাস্তাতে যাম আজি গুৱাহাটীত এয়া আমি গাড়ীতে চাহ খাই আছোঁ গোটেইবিলাকে চাহ আৰু খুৰমা তাৰমানে আজি গোটেই হোটেলবিলাক বেছিভাগ হোটেল বন্ধই এই কিবাকে এখন বিচাৰি ইয়াতে পাইছোঁ ইয়াতে গাড়ীতে আনি আমি চাহ খাই আছোঁ আৰু ইয়াৰ পৰা আমি ক'ত যাম খানাপাৰা চৰচ মেলা যাম তাতে গৈ আপোনালোকক মই আৰু দেখুৱাম এই আমি চৰচ মেলাত সোমাইছোঁ ইমান মানুহ ইয়াতে তাৰমানে আজি চব ফালে মানুহ I feel like I'm losing my mind. Is everybody in the world blind? Please, Lord, give me a sign, a sign. এইবিলাক কাপোৰৰ দোকান কাশ্মীৰী কাপোৰৰ দোকান এই উত্তৰাখণ্ডৰ পৰা আহিছে বিহাৰ চৰাইদেউ সকলোৰে পৰা আহিছে এই কাপোৰৰ দোকান আহিছে এইখন নলবাৰীৰ পৰা বহুত জায়গাৰ পৰা আহিছে এইখন উত্তৰ প্ৰদেশ মই আপোনালোকক দোকানবিলাক দেখাই আছোঁ আমি আহি সোমালোঁ চৰচ মেলাত একদম বহুত মানুহ আৰু এইখিনি অকণমান খালি আমি গোটেইকেইটাই আপোনালোকক মই দোকানবিলাক দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ নলবাৰীৰ পৰা দোকান আহিছে আৰু নগাঁও এইবিলাক সকলোৰে পৰা আহিছে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক
আমি এটি নৃত্য পরিবেশনা হবে আৰু নৃত্য পৰিৱেশন কৰিব অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ এইবিলাক অৰিজিনেল পাৰ্লৰ ইয়াৰিংছ নেকলেছ গোটেইবিলাক আছে यहाँ तक का बनाए यहाँ तक कपड़ा खड़े आएगा तो मैम को काम এখন হৈছে গোবিন্দাম ডাউনটাউনৰ সন্মুখৰ ফালে আৰু ফ্ৰণ্টত পেণ্টালুন্স আছে ইয়াৰে মিঠাইবোৰ বিৰাট ভাল পিয়ৰ হয় খাই বহুত টেষ্টি লাগে আমি ইয়াৰ পৰা অকণমান লৈ যাই গাড়ীতে খাম আৰু ইয়াতে খাবৰ মন নাই থিয় হয় হিয়াৰিয়াও টোপনিয়ে গৈছে মোটামুটি গাড়ীত হিয়াৰিয়াই টোপনিৰ পৰা সাৰ পাই আকৌ পেষ্ট্ৰি খোৱা হৈছে এখন নয়নপুৰতে বহুত ভাল পেষ্ট্ৰি বনায় ইয়াতে লৈছোঁ এইমাত্ৰ আমি ঘৰ আহি পালোঁ সেই ৰাতিপুৱা 12টা মানত এনেকৈ গ'লোঁ গৈ পেলাই এইবিলাক বস্তু আনিছে দেখাই আছে আপোনালোকক ন আমি ফাৰ্ষ্ট ফুৰিব গ'লোঁ এইফালে চন্দ্ৰপুৰ নাপাওঁতে অকণমান গৈয়ে এইটো কি কয় লনলি ট্ৰিজ বুলি তাতে গ'লোঁ আপোনালোকক ভিউটো মই দেখুৱালোঁ আপোনালোকে ভিডিঅ'টোত মই দি দিম আপোনালোকে দেখিবই বহুত ধুনীয়া ভিউ ব্ৰহ্মপুত্ৰৰ কাষৰে হয় মানে একদম মানে ধৰক এটা চাইডে খাবও পাৰি আৰু এটা চাইডে এনেকৈ ফটো চটো উঠিবৰ কাৰণে বহুত ধুনীয়া হেৰি আছে এইবিলাক সিহঁতে কিনি আনিছে দেখাই আছে ইছ বাপৰে মই দেখাম তাৰপিছত তাৰে পৰা আহিলোঁ আহি অকণমান চাহ তাহ খাই আজি মানে কি হৈছে চাহ গাড়ীতে খাব লগা হৈছে উপায় নাই একদম মানে দোকানবিলাকত হোটেলবিলাকত ইমান ভিৰ আৰু হোটেলত কি খাব মানে বস্তুবিলাক নোহোৱাই হৈ গৈছে সেনেকৈ আমি গাড়ীতে ভিন্দ এনেকৈ দোকান এখনৰ পৰা আনি দিলে খালোঁ চাহ তাহ খাই পেলাই আমি গ'লোঁ ডাইৰেক্ট চাৰছ মেলাখন হৈ আছে আপোনালোকৰ সেইটো খানাপাৰাত 6 মাইল পাৰ হৈ পেলাই খানাপাৰাত হৈ আছে 22 তাৰিখলৈকে আছে আপোনালোকে গ'লেও যাব পাৰে বহুত ধুনীয়া বস্তু আনিছে অসমৰ বহুত জাগাৰ পৰা আমাৰ নলবাৰীৰ পৰাও আহিছে বস্তুবিলাক বেতৰ বস্তু বাঁহৰ বস্তুবিলাক বনাই আনিছে মই চালোঁ মই যিমানখিনি পাৰিছোঁ মই ভিডিঅ' কৰিছোঁ আপোনালোকক মই ভিডিঅ'টো দেখামেই আপোনালোকে দেখিব বাকী আৰু মই আৰু এদিন যাবলৈ চেষ্টা কৰিম আজি গোটেই মানে হিয়াৰিয়া আছিলে সিহঁতে মানে ৰাতিপুৱাৰ পৰা অশান্তি পাইছে আৰু কিমান ঘূৰিব সিহঁতে তাৰপিছত মানে ইহঁতক ইটো লাগে সিটো লাগে এইবিলাক দেখুৱাই আছে আপোনালোকক লৈ আনিছে গতিকে আজি মই যিমান পাৰোঁ দেখুৱালোঁ আমি আজি খুব এনজয় কৰিলোঁ আৰু 2023 চনৰ আজি 1 জানুৱাৰী নতুন বছৰ আৰম্ভ হৈছে সকলোৰে যাতে নতুন বছৰটো এনেকৈ পাৰ হয় হাঁহি ফূৰ্তিৰে পাৰ হয় সেইখিনিয়ে কামনা কৰিছোঁ আমাৰো যাতে হাঁহি ফূৰ্তিৰে পাৰ হয় সকলোৰে ভালেৰে পাৰ হৈ যায় বছৰটো আজিৰে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব ধন্যবাদ